মৰমৰ অকণিহঁত, মই আজি তোমালোকক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা সাধু পঢ়ি শুনাবলৈ লৈছোঁ দেই। সাধুটোৰ নাম হ'ল ৰাক্ষস পণ্ডিত। এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতৰ বহুত ধন সম্পত্তি আছিল, কিন্তু ল'ৰা ছোৱালী নাছিল। সেই দেখি সিহঁতৰ মনত বৰ দুখ। এদিন এটা ৰাক্ষসে পণ্ডিতৰ ভেষ ধৰি সেই বুঢ়া বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়াই পণ্ডিতক বহিবলৈ দুখৰি পীৰা এখন দি বহুৱালে। বুঢ়াৰ ল'ৰা ছোৱালী নোহোৱাৰ কথা শুনি পণ্ডিতে গণিবলৈ ধৰিলে। ভালেখিনি পৰ সি গণি পঢ়ি ক'লে যে তেওঁক বুঢ়াই এটা দমৰা গৰু দান কৰিলেই বুঢ়াৰ যজা ল'ৰা হ'ব, আৰু তাৰ বাবে ল'ৰাটো সিহঁতে তেওঁক দি দিব লাগিব। পণ্ডিতৰ কথা শুনি হৰ্ষ বিষাদ লভি পণ্ডিতক দমৰা গৰু এটা দিলে, আৰু উপজিলে বৰ ল'ৰাটো দিবলৈ সিহঁতে হৈ কাঢ়িলে। পণ্ডিত ৰাক্ষসে দমৰা গৰুটো লৈ গুচি গৈ তাৰ ঘৰ পাই পেট ভৰাই খালে। ইয়াৰ এবছৰৰ মূৰত বুঢ়ীৰ যজা ল'ৰা উপজিল। ল'ৰা দুটা ডাঙৰ হ'লত চহকী বুঢ়াই অনেক ধন ভাঙি দুয়োকো লেখা পঢ়া শিকোৱালে। লেখা পঢ়াৰ লগে লগে সিহঁতে কাঁড় ধনু জাঠি জোং আদি ধৰিবলৈকো শিকিলে, আৰু অলপ কালৰ ভিতৰতে সেই বিদ্যাটো সিহঁত পাৰ্গত হৈ উঠিল। সৰু ল'ৰাটোৱে সেইবোৰ বিদ্যাৰ উপৰিও ৰাক্ষসী বিদ্যাও শিকিলে। দুয়োটা ল'ৰা ডাঙৰ দীঘল হ'ল। এদিন সেই পণ্ডিত বুঢ়া বুঢ়ীৰ ঘৰলৈ আহি বৰ ল'ৰাটো খোজাত বুঢ়া বুঢ়ীয়ে আগৰ কথা সোঁৱৰি অগত্যা তেওঁক ল'ৰাটো দিলে। পণ্ডিতৰ লগত ল'ৰাটো যাবৰ সময়ত সি ভায়েকক কৈ গ'ল যে মই এজোপা তুলসী গছ ৰুই থৈছোঁ। তই যেতিয়া দেখিবি সেই তুলসীজোপাৰ পাতবোৰ জয় পৰি মৰি গৈছে, তেতিয়া বুজিবি যে মই মৰিলোঁ। ইয়াকে ভায়েকক কৈ সি পণ্ডিতৰ লগত গুচি গ'ল। পণ্ডিতে ল'ৰাটো লগত লৈ গৈ এখন মহা অৰণ্য পালেগৈ। সেই অৰণ্যৰ ভিতৰতে সেই পণ্ডিতৰ ৰাক্ষসৰ ঘৰ। তাৰ ঘৰ অলপমান বাট থাকোঁতেই পণ্ডিতে ল'ৰাটোক এজোপা বৰগছৰ তলত বহুৱাই থৈ ক'লে, বোপা, তুমি এইখিনিতে অলপ বহি জিৰোৱা। ওচৰতে মোৰ এটা কাম আছে, মই সাউৎ কৰে সেই কামটো কৰি আহোঁ দেই। এই বুলি ৰাক্ষস গ'লতে ল'ৰাটোৱে কি কথা কি বতৰা বুলি উৱা দিহ ল'বলৈ পণ্ডিতে নেদেখাকৈ তাৰ পাছে পাছে গ'ল। কিছু দূৰ গৈয়ে ল'ৰাটোৱে কিছুমান মানুহ আৰু গৰু আৰু ঘোঁৰাৰ হাড় মূৰ দেখিবলৈ পালে। সেইবোৰ দেখি তাৰ মনত সন্দেহ হ'ল যে কথা কিবাহে, পণ্ডিত মানুহ নহয় ৰাক্ষসহে। তেতিয়া সি ভয়ত থক থকৈ কঁপিবলৈ ধৰিলে। এনেতে মৰা মানুহৰ মূৰবিলাকে ল'ৰাটোক মাত লগালে, ক'ৰ মানুহ, ক'লৈ আহিছ? ল'ৰাটোৱে আচৰিত হৈ মূৰবোৰৰ ফালে চাই থাকিলত মূৰবোৰে আকৌ মাত লগালে, ক'ৰ মানুহ, ক'লৈ আহিছ? বেগেতে ক, নহ'লে মৰিবি এতিয়া। ল'ৰাটোৱে এই কথা শুনি সিহঁতক আগৰ পৰা গুৰিলৈকে তাৰ সকলোবিলাক কথা ক'লত মূৰবিলাকে তাক ক'লে, এইখন ৰাক্ষসৰ দেশ। তই যিটো পণ্ডিতৰ লগত আহিছ সি মানুহ নহয় ৰাক্ষসহে। সি আমাকো তোৰ দৰে ছলনা কৰি আনি খালে। সি নৈত গা ধুবলৈ গৈছে, এতিয়া উভতি আহি তোক খাই পেলাব। যদি তই তৎক্ষণাত পলাই যাব পাৰ তেন্তে সাৰিব পাৰিবি, আৰু নহ'লে তোৰ আমাৰ দশাই হ'ব। যদি লৰালৰিকৈ পলাব নোৱাৰ তেন্তে আৰু এটা বুদ্ধি আছে। তই জানো সাহ কৰি ৰাক্ষসটো কাটিব পাৰিবি? তোৰ গাত বল আছেনে? যদি আছে তেন্তে কওঁ শুন। সেই ঘৰটোৰ ভিতৰতে বেৰত আঁৰি থোৱা খাণ্ডা এখন আছে। খাণ্ডা মানে তোমালোকে জানিছাই নহয়, এখন ডাঙৰ দীঘল দা। তাৰেই সি আমাৰ মূৰ কাটিছিল, তোৰো কাটিব। তই যদি সেই খাণ্ডাখন লৈ সেই ঘৰৰ দুৱাৰ চুকত লুকাই থাকি সি ঘৰ সোমাওঁতেই তৰ্কিব নোৱাৰাকৈ কোব মাৰি তাৰ মূৰটো কাটিব পাৰ তেন্তে ৰক্ষা পৰিবি, নতুবা তোৰ ফালে হাং। মূৰবোৰৰ কথা শুনি ল'ৰাটোৱে পাৰিম বুলি ক'লত সিহঁতে আকৌ ক'লে, তেন্তে তই ৰাক্ষসটোক কাটিয়েই
তাৰ মূৰৰ তেজ অলপমান আনি যদি আমাৰ মূৰত ছটিয়াই দিয় তেন্তে আমিও যি আগৰ নিচিনা হ'ম। ল'ৰাটোৱে সেইটো কৰিবলৈ গাত লৈ ঘৰ সোমাই খান্দাখন লৈ দুৱাৰ চুকত লুকাই থাকিল। এনেতে ৰাক্ষসে গা পা ধুই আহি ঘৰ সোমাবলৈ গ'ল। সি দুৱাৰ দলিত ভৰি দিলে। ল'ৰাটোৱে বিজুলী সঞ্চাৰে আহি খান্দাখনেৰে কোব মাৰি তাৰ মূৰটো কাটি মাটিত পেলালে আৰু তেতিয়াই তাৰ তেজ লৈ সেই মূৰবোৰৰ ওপৰত ছটিয়াই দিলত সিহঁতে একোটা দিব্য পুৰুষ হৈ উঠি বহিল। তেতিয়া সিহঁত আটাইবোৰে ল'ৰাটোক আঁকোৱালি ধৰি সন্তোষ জনাই তাৰ শলাগ লৈ নিজৰ ঘৰলৈ গুচি গ'ল। ইয়াৰ পিছত ল'ৰাটোৱে ৰাক্ষসৰ ঘোঁৰাশালৰ পৰা তাজী ঘোঁৰা এটা লৈ তাৰ পিঠিত উঠি সেই অৰণ্যৰ মাজেদি আহিবলৈ ধৰিলে। আহি থাকোঁতে সি আৰু এখন ৰাক্ষসৰ ঠাই পালেহি। সেই ঠাইৰ গৰাকিনী এজনী ৰাক্ষসী। তাই মানুহ দেখিলে হৰিণা পহু এটা হৈ ওচৰৰ চাপে আৰু পহুটো ধৰিবৰ মন কৰি মানুহজন আগবাঢ়ি গ'লেই পহুটোৱে ধৰা নিদি আগে আগে লৰি পলাই যায়। এইদৰে পহুটোৱে মানুহটো লৈ গৈ পৰ্বতৰ ঘোপ মৰা এটা গুহা এটাত সোমায়গৈ। সেই ঘোপ মৰা গুহাটোত মানুহ সোমালেই সোমাওঁতাজনে উশাহ নিশাহ ল'ব নোৱাৰি পৰি মৰি যায় আৰু তেতিয়া ৰাক্ষসীয়ে নিজ ৰূপ ধৰি ৰং মনেৰে শটো খায়। ল'ৰাটোকো এতিয়া তাই সেইদৰেই ভুলাই লৈ গৈ ঘোপ মৰা সেই গুহাটোত সুমুৱাই মাৰি পেলালে। ৰাক্ষসীয়ে আজি ইয়াৰ ঘোঁৰাটোকে খাওঁ, কাইলৈ ইয়াক খাম বুলি সেইদিনা ঘোঁৰাটো খাই ল'ৰাটো পিছদিনাখন খাবলৈ থৈ দিলে। ইফালে ল'ৰাটোৰ ঘৰত তুলসীজোপা জয় পৰি যোৱা দেখি ভায়েকে বুজিলে যে তাৰ ককায়েকৰ মৃত্যু হ'ল। সি ৰাক্ষসী বিদ্যা ভালকৈ জানে বুলি আগেয়ে কৈ আহিছোঁ। তৎক্ষণাৎ সি গণি পঢ়ি জানিলে তাৰ ককায়েক ক'ত কেনেকৈ মৰিল। জানিব পাৰিয়ে সি ততালিকে ঘোঁৰা এটাত উঠি ধনুকাঁড় লৈ সেই ৰাক্ষসীৰ চোং পালেহি। ৰাক্ষসীয়ে দূৰৰ পৰা আৰু বৰ ৰং পাই হৰিণা পহু এটা হৈ তাক দেখা দিলে। ল'ৰাটোৱেও পহুটোক দেখিয়েই সেইজনী ৰাক্ষসী বুলি বুজি ৰাক্ষসী বিদ্যাৰে মায়া হৈ বাঘ এটা হ'ল। তেতিয়া ৰাক্ষসীয়ে বুজিলে যে এইবাৰ সমানে সমানে পৰিছে। তাই তেতিয়াই এটা দুৰ্জয় অজগৰ সাপ হৈ মুখ মেলি বাঘটো গিলিবলৈ খেদি আহিলত বাঘটোৱে বৰ ডাঙৰ নেউল এটা হৈ তৎক্ষণাৎ সাপটো ডোখৰ কৰি মাৰি পেলালে। ৰাক্ষসীক মাৰি অতাই গুহালৈ গৈ ভায়েকে মন্ত্ৰ মাতি ককায়েকক জীয়ালে আৰু দুয়ো ৰঙেৰে আকুলা আকুলি কৰি ঘোঁৰাত উঠি নিজৰ ঘৰলৈ উভতি আহিল। পুতেকহঁতক পাই বুঢ়া বুঢ়ীৰ নথৈ ৰং লাগিল।